আজিকালি মই দেখোঁ যে একদম আপুনি ডিপ ফিলচফিকেল কথা এটাও যদি পাতে, যিটো কথা হয়তো আপোনাৰ ব্ৰেইনটোক এটা ছেকেণ্ড দিব যে মই অলপ ভাবোঁ সেই কথাটো। সেই কথাটোতকে এটা এনেকুৱা ফটুৱা কথাহে বেছি মানুহে হয়তো শুনি ভাল পায়। তে আজিৰ তাৰিখত আপুনিও কণ্টেণ্ট বনায় বা মই দেখিছোঁ আপুনিও ভ্লগিং কৰে। বাট আপোনাৰ কণ্টেণ্টখিনি সম্পূৰ্ণ বেলেগ, কিয়নো সেইটো আপোনাৰ উপাৰ্জন নহয়, সেইটো আপোনাৰ হবি চাগে। চ' তাৰে কণ্টেণ্টৰ ৰিফ্লেকশ্যনটো কমপ্লিট বেলেগ আমি দেখোঁ। বাট দেন এই যোনটো জেনেৰেলাইজ কণ্টেণ্ট কনজাম্পশ্যন মানুহৰ মাজত হৈ আছে, আজি আপুনি চিনেমা এখন বনাইছে, আপুনি বিচাৰিছে মানুহৰ মাজত সেই কথাটো আলোচনা হওক, ডেফিনেটলি কণ্টেণ্টৰ মাজেদি হ'ব। এক্সেক্টলি। চ' সেই কণ্টেণ্ট কনজাম্পশ্যনটো আপুনি জানে মানুহে মাৰ্কেটত এইটো খায়, আপুনি সেইটোকে খুৱাই আছে নে কিবা বেলেগ খুৱাব চেষ্টা কৰি আছে যিটো হয়তো স্বাস্থ্যৰ কাৰণে ভাল? কিহৰ জৰিয়তে মানে থ্ৰু কণ্টেণ্ট। থ্ৰু কণ্টেণ্ট থ্ৰু কণ্টেণ্ট। যিটো স্বাস্থ্যৰ কাৰণে ভাল সদায় মোৰ ভ্লগৰ ক্ষেত্ৰতো মই সদায় ভাবোঁ, যেতিয়া মই কৰি আছিলোঁ, এতিয়াতো খুব কম আৰু মোৰ ছোৱালীৰ কাৰণেও সময় মিলাব নোৱাৰোঁ, কাম, ছোৱালী, আকৌ ভ্লগিং। যেতিয়া মই কৰিছিলোঁ মই সদায় ভাবোঁ দেৰ হেজ টু বি ছামথিং, কিবা এটা থাকিব লাগিব, কণ্টেণ্ট এটা থাকিব লাগিব, এটা মেছেজ যাব লাগিব। লাগিলে মই কিবা এটা ৰান্ধিলোঁ, লাগিলে মই ক'ৰবালৈ গৈছোঁ, যাওঁতে মই খাবলৈ কি লৈ গৈছোঁ, সেই খোৱাটো নিউট্ৰিচিয়াছ হয় নে নহয়, বা মই ক'ৰবালৈ ফুৰিবলৈ গৈছোঁ, তালৈ যাওঁতে মই কেনেকৈ গৈছোঁ, ক'ত থাকিছোঁ, কিমান পইচা খৰচ কৰিছোঁ, মোৰ সদায় এটা চিন্তা যে কণ্টেণ্ট থাকিব লাগিব।